हेलो फ्रेंड्स देखिसे मैं माछ भाजी आसो और ये माछ मैं टेंगा दी बनाम और आमार एफाले मेस्ता टेंगा बुली कय मैं आगते रेसिपिटो दिसिलो नेकी भालके मनत परा नाई किन्तु আজি बनालो कारणे और एबार दिबले ओलाइसो और आपनालोक सकलोके मोर गावलिया छोৱালী चेनेलटोलै स्वागतम जनालो और आपनालोक निश्चय भाले आछे मयो भाले आसो और आपुनि जदि मोर चेनेलলৈ नतुनके आहिसे प्लिज मोर चेनेलটো सबस्क्राइब কৰি দিব और काखते থকা बेल आइकनটো प्रेस কৰি অল কৰি দিব যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ আপুনি আগতে পাই থাকে তেতিয়াহলে বলকচোন মই ৰেচিপিটো কেনেকৈ বনাও চাই লও আৰু ৰেচিপিটো বনাবৰ কাৰণে আৰু এয়া মেষ্টা টেঙাৰ পাত কাটি লোৱা হৈছে আৰু লগতে এয়া লোৱা হৈছে পিঠাগুড়ি অলপমান আৰু নিমখ জিৰা গুড়ি ধনিয়া গুড়ি হালধি আৰু এইফালে পিয়াজ কাটি লৈছো আৰু ইফালে নহৰু অলপমান থেতালি লৈছো আৰু কেঁচা জলকীয়া আৰু এইখিনি মাছৰ অলপমান আছে মূলখিনি এইখিনি ভাজি লম কিন্তু এইখিনি মই আঞ্জাখনত দি দিও বাৰু তেতিয়াহলে চাই থাকক আৰু মোৰ মাছ ফ্ৰাই হৈ গ'ল এতিয়া মই মাছখিনি নমাই লওঁ और माछखिनि नमाই থলো और এইফালে বাকি থকা মইখিনি আমি এক পাঁচফোৰণটো দিলো আমি কোৱা গল মানে বঙালী কথা কওঁতে কওঁতে মোৰ ঠাইত আমি আহি গল দিয়া আৰু এতিয়া পিয়াজখিনি দি দিম তেলখিনি অলপ বেছিকৈ গৰম হৈ গল মোৰ আৰু লগতে একেবাৰে মই নহৰুখিনিও দি লৈছো একেবাৰে ইজি সকলোৱে জানে হয়তো মই আৰু আজি এনে দি দিলো আৰু বনাই আছো কাৰণে और ये 2-3 मिनिटर कारण लड़ाई आसो तेलखिनि अलपमान कला कला देखा गई माने माछखिनि गते भाजिलो मुड़ीखिनि भाजिलो সেই কাৰণে তেলখিনি অলপমান কলা কলা দেখা গৈছে এইখিনি মোৰ ভাজি লোৱা হৈ গল এতিয়া যে মই মিক্স কৰি লৈছো এইখিনি পানী দি মছলাখিনি ঢালি দিলো আসলে ইয়াতে মছলা নিদিলেও কথা নাই এই আঞ্জাখনত বেছি মছলা নালাগে তথাপি মই অলপমান দিছো জিৰা আৰু ধনিয়া গুড়ি নিদিলেও কিন্তু খাই ভাল লাগে অলপমান দিছো আৰু এইখিনি মই ভজা হৈ গল দেখিছে আপোনালোকে এতিয়া মই ইয়াতে কাটি থোৱা মেষ্টা টেঙাৰ পাতখিনি দি লৈছো কোনে কোনে কি নাম দিয়ে মেষ্টা টেঙা নাম দিয়ে মানে কি নাম মানে ঠাই হিচাপত আমাৰ ইয়াত মেষ্টা টেঙা বুলি কয় আৰু কিছুমান ঠাইত মেষ্টা বুলি কয় আৰু কিছুমান ঠাইত পাতে মৰা বুলি কয় নেকি ভালকে মনত নাই তথাপি আৰু কলো মাছেদি খাই খুব ভাল লাগে কিন্তু আৰু গোটেইখিনি ধুনীয়াকৈ ভাজি লৈছো এইখিনি দেখিছে নহয় কালাৰটো চেঞ্জ হৈ গ'ল লগালগ মই এইবিধ টেঙা যেনেকৈ ভাজি ভাল পাওঁ কেতিয়াবা এনেকৈ ভাজি দালিৰ লগত খাই খুব ভাল পাওঁ এনেকে অকল নিমখ দি খাই চাবচোন খুব ভাল লাগে মই এনেকে ভাজি চাটনি দৰে লৈও খাই ভাল পাওঁ এতিয়া বাৰু মই এইটো আঞ্জা বনাম কিন্তু এনেকে ভাল লাগে আৰু মোৰ ইয়াৰ চেণ্টটো ইমান ভাল লাগে কোনে কোনে ভাল পায় মেষ্টা টেঙা মই কিন্তু বহুত ভাল পাওঁ মই বেছি মানে চেণ্টটোৱে ভাল লাগে ইমান ধুনীয়া লাগে চেণ্টটো আৰু এইখিনি মই ভজা হৈয়ে গ'ল বেছি ভাজিবও নালাগে হৈয়ে গ'ল দেখিছে এইখিনি ভজা হৈ গ'ল এতিয়া মই ইয়াতে পানী দিম এতিয়া মই অলপমান পানী দিম পানীখিনি সকলো নিজৰ আন্দাজ মতে দিব লাগে এতিয়া চাওঁ আৰু অলপমান দিম আৰু এতিয়া ইয়াতে পিঠাগুড়িখিনি মই এনেকৈ পানী দি মিক্স কৰি লৈছোঁ আৰু গোটেইখিনি এনেকৈ ঢালি দিছোঁ এইখিনি দিয়াৰ লগে লগে কিন্তু লাৰি থাকিব নহ'লে তলত গট মাৰি যাব এইখিনি এনেকৈ লাৰি থাকিব লাগে নহ'লে তলত গট মাৰি যায় কিছুমানে আলু দিও বনায় দেখিছে এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল পিঠাগুড়িখিনি আৰু এতিয়া ইয়াতে মই মাছ 2 পিচ দিলোঁ মাছ 2 পিচে দিলোঁ কাৰণ আমি মা আৰু মই যিহেতু সেইকাৰণে 2 পিচে দিলোঁ আৰু এইখিনি অলপ সময় এনেকৈ হ'ব দিম মানে 5 মিনিটৰ কাৰণে ঢাকি দিম ফ্লেমটো কমাই দিম বাৰু আৰু এতিয়া মোৰ আঞ্জাখন হৈ গ'ল দেখিছে
হৈছে মোৰ আঞ্জাখিনি হৈ গ'ল আৰু আপোনালোকে চাব যোনে যিমানখিনি জোল কৰি খায় তেনেকৈ খাব মই এইখিনি হ'লে ভাল পাওঁ আৰু বেছিকৈ সজাই পৰাই নেদেখুৱালোঁ এনেকৈ দেখুৱালোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে আৰু আজিৰ কাৰণে আহিছোঁ বাই বাই টেক কেয়াৰ